লক্ষ্য আৰু লক্ষ্যমাক থাকিবলৈ গ'ল জেঠাইকৰ ঘৰত। তেনেকৈ 3-4দিনমান তাতে আছে আৰু চ' এদিন কি হ'ল আপোনাৰ সন্ধিয়া টাইমত অলপ বতাহ দিছে আৰু বৰষুণ দি আছে মানে। তাৰপিছত মাকে লক্ষ্য ক'লে যে মই অলপ পানী আনিবলৈ যাওঁ, তুমি ভিতৰতে থাকা। তাৰপিছত গ'ল। লক্ষ্য মাকে পূৰা পিছফালে হেনো টেবুল মাৰি পানী ভৰাই আছে। দেখিছে জেঠাইকে হেনো কিবা বৰষুণ দিছে যে তামোল পাণবোৰ পৰিছে গছৰ পৰা, মানে কিবা তামোল গছজোপা তলত হেনো কিবা তামোল বুটলি আছে। লক্ষ্য মাকে জেঠাইকক চিঞৰিছে, তই কি কৰি আছ বোলে, ভিতৰলৈ যাগে যা বোলে, ইমান বতাহ বৰষুণ দিছে বোলে, মই পানীকণ ভৰাই লৈছোঁ, তই ভিতৰলৈ আহ বোলে, নহ'লে বোলে গোটেই তিতি শেষ হ'বি বোলে। লক্ষ্য জেঠাইকে একো নাই মতা। আকৌ লক্ষ্য মাক মানে ওচৰত চাবলৈ গৈছে, জেঠাইকে হেনো কি কৰিছে, অকল তামোল এটা তামোলকে হেনো আকৌ মোনাত ভৰাইছে, আকৌ মোনাৰ পৰা উলিয়াইছে বোলে। তাৰপিছত সুধিছে মাকে, তই কি কৰিছ এটা তামোলকে, ভিতৰলৈ বৰষুণ দিছে, মই বোলে ভিতৰলৈ যাওঁগৈ দেই। লক্ষ্য মাকে জেঠাইকক এৰি থৈ মানে ভিতৰলৈ গুচি আহিলে। ভিতৰত পানী বাল্টিংটো ভৰাইছে। তাৰপিছত আগফালৰ পৰা মাত এটা আহিছে দেই, ঐ ভণ্টি। তাৰপিছত কোনে মাতিছে বুলিব, লক্ষ্য মাকে বাহিৰত চাবলৈ গৈছে, জেঠাইকে বাহিৰৰ পৰা আহি আছে। সুধিছে, তোক দেখোন মই পিছফালে দেখিছিলোঁ। জেঠাই কৈছে, মই বোলে ক'ত, মই বোলে আগফালৰ মানুহ ঘৰলৈ গৈছিলোঁ, এতিয়া আহিছোঁ বোলে। লক্ষ্য মাক চক। লগালগ গোটেইবাৰ গৈ পিছফালে চাইছেগৈ, পিছফালে কোনো নাই।